কি এতইৰিহে পখাটো আহিব লাগিব কিহে গাছডাল এটো এডাল গাছ আছিল এটো মাথাটো কাটি দিছে এটো এটা বেলেগ গাছৰ পৰা আনি সেই চালটো লগাইছে আজি আপোনালোকক ৰবৰৰ নাৰ্চাৰী এখনলৈ লৈ আহিছোঁ চাওকচোন ইমান সুন্দৰ ৰবৰৰ নাৰ্চাৰীখন নমস্কাৰ মোৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আজি ইফালেদি ৰাস্তাৰে সদায় অহা যোৱা কৰি থাকোঁ আৰু এই ইয়াতে ৰবৰ পুলি গজালি উলিয়াই আৰু বেলেগত সাপ্লাই কৰে আৰু ইফালে এইবিলাক কাম কৰি আছে এয়া তাকে চাব আহিছিলোঁ কেনেকৈ কি কৰে আৰু গোটেইখিনি সেউজীয়াই বহুত ভাল লগা এয়া আপোনালোকৰ লগত অলপ ইয়াৰ বিষয়ে শ্বেয়াৰ কৰিম ভিডিঅ'টি শেষলৈকে চাই থাকিব মানুহৰ মুখ নেদেখাং টেনচন নলবি এইখিনিত কিমান মান আছে এইখিনিত কিমান আছে 600 আৰু এইটো দামত আৰু এতে কিমান আছে এটাত 50 পইচা কৰি একদিনত কিমান মান হাইয়েস্ট কিমান মান পাওয়া যায় আৰু পালি বসন কিমান বা 1200 মান হয় 1200 1300 1400 এটা ঘৰৰ লগত কথা তথাপিও সেই প্ৰথম কিমান পাছা বেছিকে পইচাটো একদিনতে নেদে মাহিলি সিস্টেম দিয়ে নহয় মাহিলি নহয় এইটো মানে ঠিকা এইটো মানে গোটেই কামখিনি কাপখিনি ভৰা হলি তাৰ পিছত আৰু মানে হেৰিটো দেই আৰু পইচাটো এই দমটো যে দেখিছে আপোনালোকে এইবিলাক ককপিটৰ গুৰি এইবিলাক গোটেইবিলাক হয় আৰু এইবিলাক গছৰ ডাল আনি ইয়াত এইবিলাক চুঙা বুলি যে ক'লো ককপিট ভৰা এইবিলাকতে ৰুৱে আৰু এইবিলাক বেলেগত সাপ্লাই হয় আপোনালোকক দেখুৱালো আৰু এইবিলাক চুঙাবিলাক হা ওয়েস্ট বেঙ্গল কেৰালা ইমান দূৰৰ পৰা আনে এফালে পানী মাৰি আছে মটৰ কেইটা আছে বহুত কেইটা আছে চোন পানী ফিটিং কৰা হা হা আরে এইগুলা যে খালি যে আছে এইগুলা খালি আছে আৰু খালিবোৰত ভৰাবলৈ ককপিট ভৰাই থকা হৈছে সেইবিলাক কুৰ কৰিব তাত বহুত দিনৰ পৰাই আশা আছিলে ইয়াত এবাৰ সোমাই চাবলৈ ইমানবিলাক সেউজীয়া হৈ আছে কি পুলি আছে কি নাই সেইবিলাক জানিব মন গৈ আছিল আৰু আজি সোমালো এইফালে মহিলা কেইজনীয়ে ককপিট ভৰাই আছে আৰু এইবিলাক ইমানবিলাক ককপিট আছে আৰু এইবিলাক ককপিটবিলাক এটাত 35 পইচাকৈ যোনে যিমান খৰকৈ ভৰাব পাৰে সিমানে পইচা পাব আৰু ধুনীয়া ইনকাম হৈ আছে বেছি দূৰলৈ যাব নালাগে আৰু এইবিলাক চুঙাবিলাক ভৰাইছে কিন্তু এটা কথা ইয়াত বহুত মেডিচিনৰ গন্ধ ওলাই আছে যিখিনি ঠাইত এইখিনি কাম কৰি আছে ককপিটবিলাক ভৰোৱা ঠাইত ড্ৰামটোত মেডিচিন আছে এইবিলাক স্প্ৰে কৰি থকা হয় মাজে মাজে এই যে আপোনালোকে চুঙাকৃতিৰ টাববিলাক দেখিছে ইয়াত গোটেই ৰবৰৰ ডাল ভৰ্তি কৰা আছে এইবিলাকো যেনেকৈ ভৰাইছে ভৰাইছে আৰু এইবিলাক সাপ্লাই কৰিবৰ হৈছে আৰু ধুনীয়া ধুনীয়া হৈছে পুৰা সেউজীয়া হৈ আছে চাবলৈ বহুত ভাল লাগে ওচৰৰ পৰা যদিও ভিডিঅ'ত বেছি ভাল দেখা নাপাব পাৰে এটো এডাল গাছ আছিল এটো মাথাটো কাটি দিছে এটো এটা বেলেগ গাছৰ পৰা আনি সেই চালটো লগাইছে চাল বেলেগৰ চাল লগাই দিছে কোনখিনি লগাই দে এতে লগাইছে এটো এডাল যে আছে এডাল ললি হে ডাঙৰ গাছডাল মেইন আঠাটো বেছি হ'ব এইকাৰণে এটো বাদিং কৰে তাতো কেৰেলাৰ মানুহ কৰে এইগিলা যে সৰু এটো আঠা দিয়ে লগ কৰি দিয়া আছে এইগিলা সেই সব ভেৰি কৰে আছে চালটো যে লগ কৰাই কি গাছৰ ইয়ৰে একে গাছৰে ইয়ৰে চালটো উঠেতে লগে দে প্লাষ্টিক সেই কাৰণে বিচাই ধৰি আহে
ইহঁতক আৰু বেণ্ডেজ মাৰি দিব লাগে আহিবই লাগিব ইফাল দি আহিলি গাজে আহিলি ভাঙি দিব বেণ্ডেজ মাৰিব লাগে ইহঁতক আৰু ইয়াতে সেই প্লাষ্টিক এৰি আমাৰ অসমৰ মানুহ নৰে কেৰেলাৰ মানুহ কৰে সিহঁতে জানে চব নহয় এইটো যে ঠানি দিয়ে আগৰ পৰা যদি ঠানি আগৰ যেনিবা আগৰটো আছিলা এই ষ্টাম্পটো এতিয়া বহাই দি গেলে কাটি গেলে লাগাই গেলে পাছত মোটামুটি 1 মাহ পাছত খুলি গেলে এই বাডিংটো খুলি গেলে যোনদিনা এতিয়া কাপোৰ লাগালে বস্তুটো এতিয়া কাটি গেলে পাছত তেনেকৈ এতিয়া কাপোৰত ককোপেট দি গেলে ভৰাই পাছত ইফালে দি মোটামুটি 3 মাহ 2 মাহ তেনেকৈ ওলাই গেলে 4 মাহত চাপ্লাই যায় এতিয়া চাপ্লাই যাব হৈছে এইটো চাপ্লাই যাবই যাব হৈছে আপোনালোকে যে দেখিলে ইয়াতে কাম কৰি আছে কেইজনীমান মহিলাই তেওঁলোকে এদিনত 1100 টকাৰ পৰা 1400 টকালৈকে ইনকাম কৰে আৰু এই চুঙাকৃতিৰ টাববিলাকত ভৰায়ে তেওঁলোকে টকা ইনকাম কৰি আছে আৰু তেওঁলোকে এইখনৰ উপৰিও আৰু ওচৰে পাজৰে থকা 4খন 5খনমান এনেকুৱা নাৰ্চাৰীত কাম কৰে আৰু এই পুলিবিলাক কেনেকৈ উৎপাদন হয় আপোনালোকক যিখিনিয়ে ইয়াত কৰ্মচাৰী আছে তেওঁলোকৰ মুখেৰেই জনালোঁ আৰু ভিডিঅ'টি চাই আপোনালোকে কেনে পালে লাইক কমেণ্ট কৰিব আৰু শেষত আপোনালোক সকলোলৈকে মোৰ ভিডিঅ'টি ইমান দেৰি চাই থকাৰ বাবে ধন্যবাদ জনাই আজিৰ ভিডিঅ'টি ইমানতে সমাপ্ত কৰিছোঁ ধন্যবাদ